বহুটি এনচি কালাইছৰৰ এগৰাকী 40 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত যুৱতী নিৰুদ্দেশ হোৱা যুৱতীগৰাকী বহুটি এনচি কালাইছৰৰ হাজেৰা খাতুন বুলি জানিব পৰা গৈছে। মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী নিৰুদ্দেশ হোৱা চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। যোৱা একমাহ ধৰি হঠাতে নিৰুদ্দেশ হৈ আছে এইগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী। মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী হঠাতে নিৰুদ্দেশ হোৱাত পৰিয়ালটো চিন্তিত হৈ পৰিছে। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী থানাৰ অন্তৰ্গত বহুটি এনচি কালাইছৰৰ হজৰত আলীৰ ছোৱালী হাজেৰা খাতুন নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকী যোৱা একমাহৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও তেতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই। সেয়েহে উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষ চাপে। আৰু এই 40 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায় তেন্তে 7002398724 নাইবা 8099040597 নম্বৰত যোগাযোগ কৰিবলৈ নাইবা ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ কাতৰভাৱে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ লাইভ। এইখন ঘৰৰ এজনী মানুহ বোৱাৰী মানুহ, তেখেতৰ বয়স মোটামুটি 40 বছৰ হৈছে। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত। তেওঁক বহুত চিকিৎসা কৰা হৈছে কিন্তু ভাল ফল পোৱা নাই। যোৱা মোটামুটি একমাহ ধৰি তেওঁ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। কোনফালে গেছে আমাক কৈ যোৱা নাই। তেওঁৰ নাম হ'ল হাজেৰা খাতুন, পিতা হ'ল হজৰত আলী। বয়স কিমান? বয়স 40 বছৰ হৈছে। তেওঁক যদি কোনোবাই দেখা পায়, নাম সোধে, তেওঁৰ নামখিনি তেওঁ ভালকৈ ক'ব পাৰে। তেওঁৰ নাম হাজেৰা খাতুন। বাপেৰ নাম, দেউতাকৰ নাম হ'ল হজৰত আলী। গাঁও কোনখিনি? গাঁও বহুতি এনচি কালাইছৰ। থানা হ'ল পঞ্চৰত্ন নদী থানা। কোনো সদাশয় ব্যক্তি যদি তেওঁক দেখা পায়, তেওঁক সোধ-পোছ কৰি ধৰি ঘৰত ৰাখি আমি এটা নাম্বাৰ দিছোঁ। সেই নাম্বাৰত দয়া কৰি যাতে যোগাযোগ কৰি আমাক যাতে সহায় কৰে, তাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। নম্বৰটো কি আছে? নম্বৰটো হ'ল 7002398724। এই নম্বৰত যোগাযোগ কৰি নাইবা ওচৰৰ কোনোবা থানাত যদি যোগাযোগ কৰে আমাক সহায় কৰিব তেওঁলোকে। আমি সদাশয় ৰাইজৰ ওচৰত। তাৰমানে মানসিকভাৱে বিকাৰগ্ৰস্ত হয়। তেওঁ কোনফালে যায় তেওঁ ঠিক গম নাপায়। বহুত ঠাইতো বিচাৰ খোচাৰ কৰিছে ন? বহুত ঠাইত আমি বিচাৰ খোচাৰ কৰিছোঁ, ক'তো পোৱা নাই। বহুত ঠাইত ঘূৰিছোঁ, থানাত জনোৱা আছে। আমি য'ত যেনেকৈ পাওঁ আমি বিচাৰিছোঁ, পোৱা নাই। কিন্তু যদি ৰাইজক কি আহ্বান জনাব? ৰাইজক এটাই আহ্বান জনাম, যিসকল বন্ধু বান্ধৱে ভিডিঅ'খন চাব তেখেতে যাতে দয়া কৰি শ্বেয়াৰো কৰে, আৰু লগতে যদি কোনোবাই দেখা পায় আমাৰ এই মানুহজনীক বিচাৰি পোৱাত যাতে সহায় কৰে, আৰু দেখা পায় লগে লগে নম্বৰত ফোন কৰি দিলে আমি তেখেতে নথৈ আনন্দিত হ'ম আৰু তেখেতক আমি ধন্যবাদ জনাম। হ'ব।